বান্ধৱীসকল আপোনালোকে চাই আছে ভুৱন বৰা ইউটিউব চেনেল ভুৱন বৰা চেনেললৈ আপোনালোকক স্বাগতম জনাই আজি আগবাঢ়িছোঁ আন এটি ভিডিঅ'ত অতি দুখৰ আৰু আমি সকলোৱে মৰ্মাহত যি বানপানীয়ে শিৱসাগৰ ডিষ্ট্ৰিক্টত ধ্বংসলীলা কৰি গ'ল আপোনালোকে সকলোৱে গম পাইছেই। সেই ধ্বংসলীলাৰ পিছত এতিয়া ৰাইজৰ যি হাহাকাৰ, যি পলস মাটি ঘৰৰ ভিতৰত সোমাইছে চাফ চাফাই কৰা, সেইখিনি কাম কৰিবলৈ যাওঁতেই মানুহখিনিক একমাহ দুমাহ সময় লাগিব আৰু তেওঁলোকৰ মাজত যিটো ভয় সোমাই গ'ল সেই ভয়টো দূৰ কৰাটো বহুতেই কঠিন। কিন্তু তাৰ মাজতেই এনেকুৱা পৰিস্থিতিত সহায় সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিছে সকলো। কিন্তু সকলো আগবাঢ়ি অহাৰ লগত আজি যি আজমল ডাঙৰীয়াই যি উদাহৰণ দেখাইছে সেয়ে বিৰল উদাহৰণ। তেওঁ যি আগবাঢ়ি আহিছে, আহি সহায় সহযোগিতা আগবাঢ়িছে, তেওঁক আমি অশেষ কৃতজ্ঞতা বা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত কোনো জাতি নাই, কোনো ভেদ নাই। বানপানী প্ৰাকৃতিক দুৰ্যোগ আৰু সেই প্ৰাকৃতিক দুৰ্যোগত এনেধৰণে নেতাসকল যদি আগবাঢ়ি আহে আমি বহুতেই সুখী হওঁ। কিন্তু কি ক'ব মই বিচাৰিছোঁ, ইয়াত বহুত এনেকুৱা লোক আছে, বহিৰাজ্যৰ বহুত লোক আছে যি আহি খালী ব্যৱসায় কৰি পইচাহে লুটি আছে। সেইসকল ক'ত গ'ল? আমি অকল কোনোবা বিহাৰী সন্থা বুলি নকওঁ, মাৰোৱাৰী বুলি নকওঁ, যিসকলে হওক বাহিৰৰ পৰা আহি যিসকলে ইয়াত 7 দিন থাকি 10 দিন থাকে, 10 দিন থাকি বেলেগ কৰ্মচাৰী ৰাখি 10 দিন থাকে আৰু 10 দিন গৈ বেলেগত মৌজ মস্তি কৰে, সেই পইচাটো ক'ৰ পৰা পাইছে? অসমৰ পৰা পাইছে। কিন্তু এনেকুৱা পৰিস্থিতিত তেওঁলোক কিন্তু আগবাঢ়ি নাহে। তেওঁলোকৰ যদি আপুনি যদি কোনোবা তেনেকুৱা দোকানীৰ ওচৰত যায়, দোকানীয়ে ক'ব আজি মোৰ মালিক নাই, মই কৰ্মচাৰীহে, মই অকণমান কিবা এটাহে দিব পাৰিম। বহুত দুখ লাগে য'ত অসমৰ পৰাই লৈ গৈ আছে, অসমৰ পৰাই লুটি আছে, তাৰপিছতো তেওঁলোকে এনেকুৱা সময়ত সহায় সহযোগিতা আগ নবঢ়ায়। এতিয়া চাওক, সকলো সৰু সুৰা ইউটিউবাৰে হওক সকলোৱে যিমানে পাৰে কিন্তু সকলো কৰিছে। মানৱতা গুণ এইখিনিতেই সকলোৱে সহায় সহযোগিতা কৰিছে। এই সময়ত আপোনালোকে আপুনি ক্ৰিটিচাইজ নকৰি যোনে যি ধৰণে সহায় সহযোগিতা কৰিছে, যাতে যিসকল বহুত এতিয়াও ভিতৰৰ লোকসকলে পোৱা নাই, আজি অকণমানি এটাক দেখা পালোঁ সি ভাত খাব বিচাৰিছে, আপোনালোকে সকলোৱে গৈ যি ধৰণে সহায় সহযোগিতা কৰিছে আৰু আপোনালোকে ভিতৰৰ অঞ্চলত গৈ তেওঁলোকক সহায় সহযোগিতা কৰক। আমি যদিও আপোনালোকৰ ওচৰত খাৰ দিব পৰা নাই, দূৰৈৰ পৰাই আমি যিখিনি পাৰিছোঁ আমি সহায় সহযোগিতা আগবঢ়াইছোঁ। আমি আপোনালোকক সেই সহায় সহযোগিতাখিনি দেখাব নিবিচাৰোঁ ভিডিঅ' ধৰা, কিয় আমি হয়তো আপোনালোকক দেখাবলৈ সক্ষম নহয়, আমি হৈছে দূৰৈৰ পৰাই সহায় সহযোগিতা আগবঢ়াব লগা হৈছে। আৰু লগতে এতিয়া আমাৰ জোন শদিয়া আহিব, চিহা গগৈ আহিব, তাৰপিছত তাৰ লগত কোন কোন আহিব তেওঁলোকেও কিছু শিৱসাগৰৰ কাৰণে কিছু সহায় সহযোগিতা লৈ আহিব। যি যেনেকৈ পাৰিছে সহায় সহযোগিতা কৰি আছে। হয়তো দেৱলতাও আহি পাবহি, আমি আশা কৰোঁ দেৱলতাই আহি সহায় সহযোগিতা কৰিব, সকলোৱে কৰিব, সকলোৰে মানৱীয়তা গুণ আছে। আৰু এনে পৰিস্থিতিত আমি পৰা হ'লে হয়তো নিজৰ সুৰে গৈ পেলাই মানুহৰ ঘৰত কাম কৰি দিলোঁ হ'লে, চাফ চাফাই কৰি দিব পাৰিলোঁ হ'লে, কিন্তু আমি তাৰ কাৰণে অৱশ্যে এতিয়া বৰ্তমান আমি উপস্থিত নাই, সেইকাৰণে আমি বহুত দুখিত। ধন্যবাদ। সকলো আহক, সকলোৱে বানপীড়িত লোকক সহায় কৰক। আজিলৈ ইমানেই, ধন্যবাদ।